listen. 60-odd miles from a plan. Is it too late to learn to listen? গুড মর্নিং কিছুতে দেরি হল কাল দুটো উৎকষ্ট হয়েছে একদম দেরি মানে 9টা বাজিল আমার হোটেলের সাইডের ভিউ দেখাই দিই বলে ভাবিলে ভাই মোর 10:30 11:30 চেক আউট আছে ব্রেকফাস্টর কারণে অর্ডার করছো আর আমার বস আদিতে এউছি এন্ড এইটা এউছি বাতিনিক গেছি ব্রেকফাস্ট আলু খাই মেরি যাও আর একদম বতর বেয়া বরফুনের উপর বরফুন বতা আর উপর বতা ব্রেকফাস্ট আলু পরোটা সবজি খাই লই লগ পাই আছো ওলাই আলু গাড়ী পেকিং কৰি দিলো বিল পেমেন্ট কৰি আছে ইটাৰো মই ওলাই আহিছো আমি যাম আৰু একদম কুলিয়ে এতিয়া একদম বাজিছে 11:40 বহি ললো আৰু গাড়ী চলোৱাটো কঠিনেই হ'ব একদম 10 মিনিট আগত লাগি দেখা নাপায় 10 মিনিটের আগত লাগি আগত মানে গাড়ী আহি থাকে দেখা নাপায় কথাটো লৈ যায় Welcome to Krang Churi Waterfall. আমি সবে ছটা ভাড়া কৰি ললো এই দুটা লৈছি আৰু মছজিদৰ বাৰু আগৰে ঘৰ পৰাই লৈ আহা পেয়া ঠাণ্ডা এটা ছটা 50 টকা লৈছে ৰে কি চাউন আহি আছে ৱাটাৰফলটো বহুত পানী আছে এতেও গা ধোৱা দে এনে আগে পিছে আজি বা দেই নে নেদে ইটো বাৰু নদৈ মইতো ধুম বুলি ভাবছো তিবাৰা তাৰা হয় বলে তলে দি তাৰ পৰা ইয়াৰ পৰা ভিউটো চাব পাৰি যদি আৰু তলত আছে তো এইখিনি নামি আছি মাত্ৰ 2 মিনিট নাই এই পেটৰ ভাগাৰ লাগলে এনেকুৱা ভৌলেছি ঐ চাবি দেই ভালকে অলপ এইটো কিন্তু শিলটো পিছল নাই এইটো বস্তু ভাল এতে তাই বেকা ফ্রি है 4 लोग 50 करके ना आंटी को गलतफहमी हो गया था लड़की हम लोग दे ही लाए पूरी আমাক लड़की এটা জাপি দিবা খুজিছিল ওয়াটারফল কি ঠান্ডা পানি ছোট তলটা আমি আই গলো ওয়াটারফলটো ক্রাং চুরি এইটো ওয়াটারফলটো বহুত মাস্ত লাগিছিল ইও কোনো হওয়াই নাই মানে সবে ফটো উঠি আছে এই খেলে এটা লুইবা ভিউটো ভিভিতকে বেছি ভাল লাগছে না এটা কি সিনেমেটিক ভিউ রে এটা সিনেমেটিক সব দেখাই দিম আৰু বেয়াকে জিতলো অৱস্থা কাই লৈ গেল জিকি মেঘালয় আহা মানে জিকি আৰু মজা জায়গাটো মাস্ট ভিজিট প্লেস আৰু কি আৰু ওপৰত লো বহুত দ দিগিয়ে মই ক'ত বহি আছো চাব নেকি একবাৰ জাগাত বহি আছো এইটো ভাল এইবাৰ মই পাৰ হৈ আছো দ আছে বহুত চাফা পানীৰ কাৰণে দেখা পায় আৰু কিন্তু বহুত দ আহিব পৰা নাই মানে মই এইটো জাগাত বহি আছো ফ্ৰণ্টৰ ফালে চাব নেকি ভিউটো এইটো
এইটো নদী বৈ যায় আছে, কি মজা, আল্টিমেট। এইটো ফালে ৱাটাৰফলটো আছে, এইটো পানীটো যাই যায় সিহঁতে পৰি যায়। থাকিব কৈছা নেকি সৌৰভ? এইগিলা চব ইউটিউবত যাব, এইগিলা বচা গম পাবি। ইয়াতে বোলে অলপ ফটো উঠে, মোবাইল দি দিছো সৌৰভটো। সৌৰভ আৰু মই যাই আছো অলপ আগৰ ফালে, ৱাটাৰফলটো ভালকে য'ত পৰি আছে আৰু ডাউনত, তাতে যাই আছো। এনেটো আহি থাকো, আমিতো আগবাঢ়ি থাকো অলপ। মোৰ পানীত নামতে একদম ঠাণ্ডা লাগি গৈছে। যদি এই দুটা এপিচোড, ফাৰ্ষ্ট এপিচোডটো আৰু এইটো ভালকে ভাইৰেল হয় তে মই কণ্টিনিউ কৰিম। যদি নহয় আৰু মই বাদ দিলো আৰু, ষ্টাৰ্ট কৰিছিলো মাত্ৰ, ষ্টাৰ্টতে শেষ কৰি দিম। শুৰু হোনে সে পেহলে হি খতম হো গয়া সব মোৰ ইউটিউব ভিডিঅ'টোৰ লগত। আমি এতিয়া যাই আছো মেইন ৱাটাৰফলটো, এইটো ফালে। আমি সিফালৰ পৰা আহিলো, এইটো ফালে যাম। আমি যাই চাম আৰু ৰবা, কি দেখা পাই আছো বহুত ৰিস্ক। মই ৱাটাৰফলটো দেখুওৱা নাই, মই দেখাই আছো। দেখছে মানুহ ভৰ্তি আছে একদম, ফটো উঠাই জাগা নাই। আৰু দেৰি হৈ গ'ল না, এতিয়া লাহে লাহে যিবোৰ মানে আজি গুৱাহাটীৰ পৰাও আহিছে সেইবোৰো আহি পাইছে আৰু টাইমটো দেৰি হৈ গ'ল। তো ফটো তেনেকৈ উঠা নাই, ভিডিঅ' অলপ কৰিছোঁ আৰু ভিডিঅ'টো দেখা নাই। ৱাটাৰফলটো বহুত ভিৰ হ'ল আৰু যাওঁ, বহুত দেৰি হ'ল। বাই বাই গাড়ী চুৰি। Was that a good experience? You have just burned almost 120 to 140 calorie. Calorie burn করবে লাগা লিয়াতে আলি হলো। কারিং চুরি। জিমত দাউৰি লাভ নাই। মন্টি মাথা বিষ উঠি গৈছে বোলে লুইত বনিয়াৰ। লুইত মাথাৰ বিষ উঠি গৈছে নেকি? লেমন্টি জেগাত বেলেগ টি আছে। গাড়ীত আছে নেকি এইটো? আছে, যাবা আমি কাপোৰ চাপোৰ চেঞ্জ কৰি ললো, এতিয়া যাওঁ আৰু ষ্টাৰ্ট হৈছে গাড়ী। আৰু কিমান টাইম লাগব দাদা? আমি ডাইৰেক্টটো গুৱাহাটী যাম এতিয়া। ডাইৰেক্ট গুৱাহাটী যাম, 8টা-9টাত যিমান জল্দি পাওঁ যাই থাকিম আৰু। থেংক ইউ, ভিজিট এগেইন। গাড়ীত উঠাৰ পৰা শুইয়ে আছিলো, উঠিলো অলপ ৰখিলো, পিছত কৰা লাগছে আৰু আজি চানডে না, চব দোকান বন্ধ। এতিয়া এখন দোকান খোলা আছে, বোলে কি লয় তাকে লওঁ। বন্ধ হৈ আছে দেখোন চব। কি লেকচার গুবে আছি, দুয়ো মহাজলে যারা একদম। কালিৰ পৰা আহি এই সূৰ্য দেখছো আজি, কালিৰ পৰা দেখা নাছিলো সূৰ্য। নাটক কান যাও দাদা, নাটক কান যাও। 4জন বন্ধু মেঘালয়ৰ পৰা ঘূৰি আহি ৰাস্তাৰ কাষত বহি কথা পাতি থকা, হাঁহি ধেমালি কৰা। কথাবোৰ হয়তো একো ডাঙৰ নাছিল, কিন্তু সেই মুহূৰ্তবোৰেই আছিল আচল সুখ। সময়ৰ লগত সকলো সলনি হৈ যায়। কোনোবাই নিজৰ কামত ব্যস্ত হৈ পৰিব, কোনোবাই আন এখন চহৰলৈ গুচি যাব। কিন্তু আজি আমি একেলগে থকা এই ৰাতিটো, এই হাঁহিবোৰ, এই কথাবোৰ স্মৃতি হৈ সদায় আমাৰ লগত থাকিব। বন্ধুত্ব মানে সদায় একেলগে থকা নহয়। বন্ধুত্ব মানে বহুদিন পিছতো লগ পালে সেই একেই কথা, সেই একেই কাহিনী আকৌ আৰম্ভ হোৱা, তাকে বুজাই বন্ধু। আহি পালোঁ উমিয়াম লেক। সেই ৰাতিপুৱা পৰঠা এখন খাই অহাই, তাৰ পৰা ওলাই অহা ডাইৰেক্ট আহিয়ে আছিলোঁ। তামাম ভোক লাগিছিল, ৰাস্তাত তেনেকৈ ৰখাও নাই বা একো চানডে কাৰণে সেইটো ফালে বেছি বন্ধও আছিল দোকান চোকান। একদম আহি ইয়াত ৰেষ্টুৰেণ্টখনত অৰ্ডাৰ দিব লাগে, বহুত টাইম লাগে। আইচক্ৰীমে খাই দিছোঁ আৰু খানা পিনা হৈ গ'ল, খালো। এতিয়া বাজিল 8টা। জোৰাবাটত ৰাতি যাব পাৰে না আৰু পাত্তা নাই আৰু, তাতে ৰখিব লাগে, গাড়ীতে থাকা লগা হয়। বহুত পানী বোলে, বহুত একদম। 8টা বাজিল আৰু ইয়াৰ পৰা
ৰাস্তা চাওঁ কি হয়। কেনেকা বা ভাল ৰাস্তাটো সেইফালেও যোৱা নাই না এইফালে যাওঁ মানুহটো যেতিয়া গেছি গাৰু মাৰি দি দিগাৰু ৰাস্তাটো মাৰি বৰ্ণিয়াত আছে ডাইৰেক্ট দিগাৰু মাৰো না দিগাৰু মানে যদি সোণাপুৰ হ'ব বা সোণাপুৰ হৈ গুৱাহাটীয়ে যাব লাগিব বানপানীৰ ওপৰত বহুত বেয়া পৰিস্থিতি যোৰাবাটত। বহুত এক বুকু পানী, গাড়ী যাব পৰা নাই। যোৰাবাট হৈ ৰাস্তাটো বন্ধ আছে। যোৰাবাট একদম পানী বাট হৈ নাই যোৰা নদী হৈ গৈছে। আৰু তাতে আমাৰ নাও নাই লগত আমাৰ গাড়ীহে আছে তো আমি সোণাপুৰ হৈ যাই আছো দিগাৰু হৈ কিনে দাদাই চিনি পাই ৰাস্তাটো, নতুন ৰাস্তা এটা বহুত মানুহ যায় তাতে ফাঁচি আছে, কিন্তু আমি বেলেগ ৰাস্তা এটা লৈ আছো আজি। একগল একগল পানী বোলে যোৰাবাট হৈ নাই, যোৰা নদী হৈ আছে আজি। এইবোৰ ভিতৰে ভিতৰে যাই আছো একদম। চব গাড়ী ইটো ফালে দি লাইন লাগছে এতিয়া পুৰা যাম একদম। তামাম যাম, চব গাড়ী ইটো ফালে দি আহি গৈছে। চব গাড়ী নহয়, মেক্সিমাম গাড়ী ইটো ফালে দি আহি গৈছে। পুৰা 2-3 কিলোমিটাৰ যাম বোলে একদম। সিফালৰ পৰা গাড়ী সুধি আছে খানা লৈ আহিছো মানে। আৰু আমাৰ পিছফালে হেভি যাম, হেভি কি হ'ব পাত্তা নাই আৰু এতিয়া। ৰাতিটো এটা ৰখিব লগা হৈ যাব পাৰে। বহুত গাড়ী ফিৰি ফিৰিও আহি আছে যামৰ কাৰণে, কিন্তু ৰাস্তা এইটোৱে আছে, সেইটো ৰাস্তা ব্লক হৈ আছে। যোৰাবাটৰ ৰাস্তাটো পানী এক বুকু বোলে। সেইটো ফালেতো গাড়ী হিলাই নাই একো। কি যে হ'ব আৰু গাড়ী ঘূৰাই দিলো আমি। আমি আজি ৰাতিটো গাড়ীতে কটাম এইটো ৰাস্তাটো পুৰা যাম, গাড়ী বন্ধ। পানী এইটো ৰাস্তাটো পানী হৈছে বোলে। আজি কি হয় পাত্তা নাই, আজি গাড়ীতে থাকিম আৰু আপাৰ আছামে গুচি যাওঁ নেকি দাদা আমি। যাব পাৰি আৰু ট্ৰিপ লগে আহো আৰু বেলেগ এটা ৰাস্তা ল'ম বুলি ভাবিছো। সেইফালে বন্ধ কৰি চন্দ্ৰপুৰ দিছে। হৈ কিনে আগেদি তো কি হয় চাই লওঁ। যাব পাৰোতো দেখাই আছো। বি কণ্টিনিউ 11:30 আপডেট। আমি এতিয়া নাৰেংগী আৰ্মি কেম্পৰ পৰা ৰিটাৰ্ণ আহি আৰু আমি যাই আছো চন্দ্ৰপুৰ হৈ যাই আছো। আৰু মোটামুটি 30 কিলোমিটাৰ এক্সট্ৰা ঘূৰি আছো। এইটো চন্দ্ৰপুৰেদি আমি আৰু গুৱাহাটীত মানে গুৱাহাটীত সোমাব পৰা ৰাস্তাই নাই বৰ্তমান। এইটো চাইডৰ পৰাই না নগাঁও চাইডৰ পৰা আহা গাড়ী সোমাব পাৰিব, না শ্বিলঙৰ পৰা আহা গাড়ী সোমাব পাৰিব, না সোণাপুৰ চাইডৰ পৰা যোৱা গাড়ী সোমাব পাৰিব। প্ৰত্যেকটো ৰাস্তাই বন্ধ। এতিয়া আমি বুলি নহয়, আমাৰ লগত আৰু বহুত গাড়ী যাই আছে আগত। এনেকুৱা হাৰাশাস্তি মই জীৱনত পোৱা নাই। এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। আৰু কোনোবাই পাইছে নেকি গম পোৱা নাই। আচৰিত আৰু আমি মোটামুটি 8:30 বজাৰ পৰা ঘূৰিয়ে আছো, গুৱাহাটী সোমাব পৰা নাই। ঠাই লও কি হয় আৰু এহাৰ গাড়ী হিলেই নাই গাঁৱৰ মাজত তাকো বেলাতে ভাগাত দিছে নাই গাড়ী ইয়াত দেখি আছো মোটামুটি আৰু কত কিমান গাড়ী আছে। ইটোফালেতো আৰু বন্ধই নদী। উপায় নাই, কি করবো আর জীবনে এনেকুৱাই কৰি দিছে আৰু বহুত জ্বালা পাইছে মানুহ। ৰেলগেট পড়ছে নেকি? ৰেলগেট ফাইনেলি ঘূৰি আহি ৰাতি 1:30 বজাত গুৱাহাটী পালোঁ। চন্দ্ৰপুৰ হৈ আহি পালোঁ, নাৰেংগী চন্দ্ৰপুৰ হৈ। আৰু এতিয়া আমি দীপাংকৰ আৰু মই লিডৰ ৰুমত স্কুটিত শুৱা আছে। স্কুটি লৈ ডাইৰেক্ট ঘৰ যাম, কাৰণ কালি মৰ্ণিং কাম এটা আছে। গৈছিলো মই শ্বিলঙত। তই চব জানা নেকি? ক'ত পাই ইমান আপডেট? আয়ুষ এইফালে কি লাগে? গাড়ী চাবি লাগে নেকি? কিয় লাগে গাড়ী চাবি?